প্ৰেম তোমাৰ অপেক্ষাত। ক'লেও নোৱাৰো এৰিব তোমাক, বহুত ভাল পাওঁ বাবেই। তোমাৰ বাবেই দুখতো বিচাৰি পাওঁ হাঁহিৰ কাৰণ। গম পোৱা নে তুমি অহাৰেই পৰা মোৰ এই পৰিৱৰ্তন। পাহৰি গলো ধুমুহাই ভাগি গছকি যোৱা প্ৰতিটো স্মৃতি। সুখ দুখটো জীৱন নাটৰ এটি দৃশ্য, কথাবোৰ হয় সংলাপ আৰু আমিবোৰ এটি এটি চৰিত্ৰ। আলসুৱা হিয়াৰ আমি এটি এটি সুন্দৰ স্বপ্ন। কেনেকৈ বুজাম তোমাক, কাৰ বাবে এই কবিতা প্ৰেমৰ? তোমাৰ বাবেই নহয় জানো? তোমাতেই সজাইছো কাৰেংঘৰ, তোমাৰ হৃদয়ে মোৰ তাজমহল। আৰুনো কি ক'ম, তুমিতো জানাই সকলো। আৰু এটি কথা মনত আছেনে, মই যে গুৱাহাটীলৈ গৈছিলোঁ বাছেৰে, তুমি আহিছিলা গুৱাহাটীৰ পৰা ঘৰলৈ দেউতাৰ সতে। বাছখন ৰৈছিল গণেশ মন্দিৰত। তেতিয়াই মোলৈ ফোন আহিছিল তোমাৰ, সুধিছিলা কিমান পালাও মন। আৰু তাৰপিছত এখনৰ পিছত আনখন বাছৰ খিৰিকীৰ মুখে মুখে হাতত ৰঙা ছাতিটো লৈ বিচাৰি আহিছিলা মোক। তেতিয়াই দেখিছিলোঁ তোমাৰ কাজল সনা দুচকুত মোৰ বাবে মৰম। কৈ থাকিলেও শেষ নহ'ব, তোমাতেই বিচাৰি পালোঁ মই নিজকে আকৌ এবাৰ। তুমিয়েই দিলা মোক জীৱনৰ আন এক আনন্দ, যৌৱনৰ এক মিঠা অনুভৱ। আৰু প্ৰণয়ৰ বতাহে কপোৱা এখনি সুকীয়া পৃথিৱী। দেখিলোঁ জীৱনৰ খলা বমা পথৰ কাঁইট নোহোৱা ঠাইখিনি। চকুলোবোৰো নামি গ'ল তুমি অহাৰেই পৰা, মৰম হৈ তোমাৰ বুকুৰ মাজেৰে। হাঁহিবোৰ ৰৈ গ'ল তোমাৰ দুটি ওঠত ৰঙীন বেলি হৈ। আৰু মই ক'ত ৰৈ গ'লো জানানে? তোমাৰ কলিজাৰ গোপন কোণত দুবাহুৰ উত্তাপত। কৰি প্ৰেম তোমাৰ অপেক্ষাত। ৰচনা আৰু আবৃত্তিকাৰ অঞ্জুমন লক্ষ্মী।